নমস্কাৰ, আশা কৰোঁ সকলোতেই ভালে কুশলে আছে। আজি সম্পূৰ্ণ এটা বেলেগ ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। বৰ্তমান চলি থকা বিষয় এটা, কিন্তু বিষয়টোকে অকণমান বেলেগ ধৰণে আমি বিশ্লেষণ কৰি চাওঁ আহকচোন। টিকটক ভাৰ্চেছ ইউটিউব সমগ্ৰ ভাৰতবৰ্ষতে খলকনি লগাই আছে যে কোন শ্ৰেষ্ঠ, টিকটক শ্ৰেষ্ঠ নে ইউটিউব শ্ৰেষ্ঠ। এই বিষয়টোক লৈ আজি কেইদিনমানৰ পৰা বহুত চৰ্চা হৈছে, আপোনাৰ বহুত আলোচনা বিলোচনা হৈ আছে। কিছুমানে কৈছে টিকটক শ্ৰেষ্ঠ, কিছুমানে কৈছে ইউটিউব শ্ৰেষ্ঠ। চাওক, কথাটো আচলতে তেনেকুৱা নহয়। প্ৰত্যেক বস্তুৰে বা প্ৰত্যেক মানুহৰে নিজস্ব এটা ফিল্ড থাকে ন। সেই ফিল্ডটোত প্ৰতিজন মানুহে শ্ৰেষ্ঠ। এজন খেতিয়ক তেওঁ কৃষি কৰ্মত শ্ৰেষ্ঠ হয়, বা এজন মিউজিচিয়ান তেওঁ মিউজিকত শ্ৰেষ্ঠ হয়। ঠিক তেনেকৈ শিল্পী এজন শিল্পকৰ্মত শ্ৰেষ্ঠ, বিজ্ঞানী এজন নিজৰ লেবৰেটৰীৰ ভিতৰতো শ্ৰেষ্ঠ হয়। গতিকে তেনেকুৱা নিচিনা বিজ্ঞানী এজনক আনি যদি পথাৰত হাল বাবলৈ দিয়া হয়, তেতিয়াহ'লে তেওঁতো একো কৰিব নোৱাৰিব। ঠিক তেনেকৈ খেতিয়ক এজনক যদি তবলা বজাবলৈ দিয়া হয়, তেওঁ কি কৰিব পাৰিব। গতিকে নিজৰ নিজৰ ফিল্ডত আচলতে চবেই শ্ৰেষ্ঠ হয়। বহুদিনৰ আগতে আমাৰ অসমতো তেনেকুৱা এটা বিতৰ্ক চলিছিলে, প্ৰায় 15 বছৰমানৰ আগতে। হোমেন বৰগোহাঁই শ্ৰেষ্ঠ নে হীৰেণ গোহাঁই শ্ৰেষ্ঠ, এনেকুৱা এটা প্ৰশ্ন উঠিছিলে। গোটেই অসমৰ কাকত আলোচনীবিলাকত বিৰাট এটা বিতৰ্ক হৈছিলে। আৰু কিছুমানৰ মতে হোমেন বৰগোহাঁই শ্ৰেষ্ঠ, কিছুমানৰ মতে ডক্টৰ হীৰেণ গোহাঁই শ্ৰেষ্ঠ। কিন্তু আচলতে তেনেকুৱা নহয়। কোন শ্ৰেষ্ঠ, এই আচলতে প্ৰশ্নটো এটা অবান্তৰ প্ৰশ্ন। এইটো এটা ভুল প্ৰশ্ন। এনেকুৱা প্ৰশ্ন আচলতে কৰিব নালাগে। অমুক শ্ৰেষ্ঠ নে তমুক শ্ৰেষ্ঠ, সেইটো নহয়। কোনে কি কৰ্মৰাজি কৰিছে, আচলতে কৰ্মৰাজি সঠিক বিশ্লেষণটোহে আমাক প্ৰয়োজনীয়। কিন্তু কোন শ্ৰেষ্ঠ, কোন কি, সেইটো আচলতে ইমান দৰকাৰী কথা নহয়। আৰু তেনেকুৱা তুলনা কৰিব নাপায় আচলতে। এতিয়া আকৌ টিকটক আৰু ইউটিউবৰ ক্ষেত্ৰখনলৈ আহিছোঁ। টিকটকৰ ভিডিঅ'সমূহো বহুতে যদিও কিছুমান অভিযোগ কৰিব বিচাৰে, কিন্তু ইমান সুন্দৰ কনচেপ্টৰ ইমান ধুনীয়া ধুনীয়া টিকটকৰ ভিডিঅ' কিছুমান আছে, চালে আপোনাৰ মানে মন প্ৰাণ ধৰি লৈ যাব। ইমান সুন্দৰ ভিডিঅ' কিছুমান আছে। ঠিক তেনেকৈ ইউটিউবতো বেছিভাগ ভাল ভিডিঅ' থাকে বুলি কোৱা হয় যদিও, কিন্তু ইউটিউবৰ বহুত বেয়া বেয়া কিছুমান অশালীন বিষয়বস্তুৰ ওপৰত বনোৱা ইউটিউবতো বেয়া ভিডিঅ' আছে। তেনেকুৱা আৰু ইউটিউবত ভাল ভিডিঅ' আছে, বেয়া ভিডিঅ' আছে। টিকটকতো ভাল ভিডিঅ' আছে, বেয়া ভিডিঅ' আছে। আচলতে এনেকুৱা এটা ঠাই নাই য'ত একচেটিয়াকৈ গোটেইখিনি ভালেই থাকে, বা এনেকুৱা এটা ঠাই নাই য'ত একচেটিয়াকৈ গোটেইখিনি বেয়াই আছে। কিন্তু কোনটো ভাল কোনটো বেয়া, সেইটো যিজনে সেই ফিল্ডটোত নামে আৰু তেওঁ নিজৰ বিচাৰ ধাৰা মতে সেই বস্তুখিনি বিচাৰি ল'ব। আৰু কাৰোবাৰ মতে এটা বস্তু ভাল হোৱাটো, কাৰোবাৰ মতে আকৌ বেয়াও হ'ব পাৰে সেইটো বস্তু। গতিকে নিজৰ নিজৰ ৰুচি অভিৰুচি মতে সেইটো ভাল বেয়াটো নিজে বিচাৰ কৰি লয়। কিন্তু টিকটক শ্ৰেষ্ঠ নে ইউটিউব শ্ৰেষ্ঠ, অমুক মানুহজন শ্ৰেষ্ঠ নে তমুক মানুহজন শ্ৰেষ্ঠ, এইবিলাক প্ৰশ্ন আচলতে অবান্তৰ। টিকটক আৰু ইউটিউব নিজৰ টেলেণ্ট প্ৰকাশ কৰা দুটা খুব সুন্দৰ প্লেটফৰ্ম হয়। গতিকে কোন ভাল কোন বেয়া এইটোক লৈ পেলাই বিতৰ্ক হ'ব নালাগে। টিকটকতো বহুত ভাল ভিডিঅ' আছে, ইউটিউবতো বহুত ভাল ভিডিঅ' আছে। টিকটকতো বহুত বেয়া ভিডিঅ' আছে, ইউটিউবতো কিছুমান বেয়া ভিডিঅ' দেখিবলৈ পোৱা যায়। গতিকে যিটো বিতৰ্ক চলি আছে, এইটো বিতৰ্ক অবান্তৰ, তেনেকুৱা হ'ব নালাগে। আৰু এইটো বহুত বেয়া মানসিকতা, অমুক ভাল নে তমুক ভাল। আচলতে সেই মানুহজনৰ নিৰ্দিষ্ট বস্তুটো বা সেই মানুহজনৰ যিখিনি কৰ্মকাণ্ড বা যিখিনি কৰ্ম তেওঁ যিখিনি কৰিছে, সেইখিনিহে আচলতে বিশ্লেষণ হ'ব লাগে। কিন্তু অমুকতকৈ তমুকটো ভাল বেয়া এইবিলাক হ'ব নালাগে। যদি তুলনা কৰিব লাগে, আমি নিজৰ সৈতে আনৰ তুলনা কৰিব লাগে। অমুক বস্তুটো কেনেকুৱা, মই কেনেকুৱা, অমুক মানুহজন কেনেকুৱা, মই কেনেকুৱা, নিজৰ লগতহে তুলনা কৰিব লাগে। কিন্তু অমুক কেনেকুৱা, তমুক কেনেকুৱা, ইটোৰ লগত সেইটো তেনেকৈ তুলনা কৰাটো আচলতে উচিত নহয়। গতিকে যিটো বিতৰ্ক চলি আছে, এইটো বিতৰ্ক আচলতে কাৰো একো উপকাৰ নকৰে। এইবিলাক অৰ্থহীন বিতৰ্ক। নিজৰ নিজৰ প্লেটফৰ্মত চব ঠিকে আছে। এই বিতৰ্ক সোনকালে অৱসান হ'ব লাগে, আৰু আগলৈও এনেকুৱা হ'ব নালাগে। অমুক ভাল নে তমুক ভাল, যদি কোনোবাই বিতৰ্ক কৰিব বিচাৰে তেতিয়াহ'লে তেওঁ নিজৰ লগত কৰক। অমুক ভাল নে মই ভাল, তমুক বস্তুটো ভাল নে মই ভাল, এই বস্তুটো তেওঁ নিজে চাব লাগে। আৰু গতিকে অনাহকত এনেকৈ বিতৰ্ক কৰাটো উচিত নহয়। এই কথাখিনি ক'বৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। খুব ৰাতিপুৱাই বনাইছোঁ, শুই উঠিয়ে। কথাখিনি মই অলপ আগতে ভাবি আছিলোঁ, বোলো ভিডিঅ'টো বনাই দিয়াই ভাল হ'ব। আহি পাই বনাই দিলোঁ সেই পথাৰতে আহি পেলাই। ধন্যবাদ।